প্ৰথম গণৰাজ্য দিৱস আমি পালন কৰা হৈছে। এতিয়া কাৰ্যসূচী চলি আছে। মোক ইয়াতে পতাকা উত্তোলক হিচাপে মোক দায়িত্ব দিছিলে, এইখিনি দায়িত্ব মই পালন কৰিলোঁ। তো গণৰাজ্য দিৱসৰ সকলো আমাৰ বিটিআৰ অঞ্চল আৰু এই অঞ্চলৰ চুকলাই চেৰফাং আৰু ভাৰতবৰ্ষবাসী ৰাইজক শুভেচ্ছা দিছোঁ। আৰু মই আজি এই গণৰাজ্য দিৱসত প্ৰথমে মই আমাৰ জাতিৰ পিতা মহাত্মা গান্ধীক শ্ৰদ্ধাঞ্জলি জনাইছোঁ। আৰু দ্বিতীয়তে প্ৰথম প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰপতিক শ্ৰদ্ধাঞ্জলি জনাইছোঁ। আৰু আমাৰ সংবিধান আমাৰ লিখক আমাৰ ডক্টৰ ভীমৰাও আম্বেদকাৰক মই শ্ৰদ্ধাঞ্জলি জনাইছোঁ। আৰু তাৰ লগতে তাৰ টীম যিসকলে এই সংবিধানক ৰচনা কৰিছিলে তেখেতসকলক মই আজি শ্ৰদ্ধাঞ্জলি জনাইছোঁ। আৰু যিসকল মহান ব্যক্তিসকলে আমাৰ ভাৰতখন স্বাধীন কৰাত নিজৰ জীৱন বলিদান দিছে আমাৰ ৰাইজৰ ভিতৰত অসমৰ ৰাইজে, আৰু লগত আমাৰ শ্বহীদসকলে সৈনিকসকলে আমাৰ দেশৰ কাৰণে স্বাধীনতা আন্দোলনৰ জোপাই আমাৰ দেশখন স্বাধীনতা লাভ কৰাত নিজৰ জীৱন ত্যাগ কৰিছে। তেখেতসকলক মই আজি শ্ৰদ্ধাঞ্জলি জনাইছোঁ। আৰু মই বিটিআৰ অঞ্চল আমাৰ ৰাইজক মই এটা অনুৰোধ ৰাখিব বিচাৰিছোঁ আজি গণৰাজ্য দিৱসত, যাতে আমাৰ ভাৰতবৰ্ষৰ আজি এই সংবিধানটো আমি মানিছোঁ। ভাৰতবৰ্ষতে আমাৰ বিশ্বতে শ্ৰেষ্ঠ গণতান্ত্ৰিক ৰাজ্য হিচাপে আমি এই সংবিধানটো মানি চলাৰ কাৰণে আৰু ৰাইজক মই অনুৰোধ ৰাখিছোঁ, আমাৰ এই সংবিধান আমাৰ মাৰ্গদৰ্শক হয়। আজি আমি বিশ্বতে আমি এটা অৰ্থনৈতিক দিশত আগবাঢ়ি গৈছোঁ একমাত্ৰ আমাৰ ডক্টৰ ভীমৰাও আম্বেদকাৰ ৰচনা কৰা এই সংবিধানৰ কাৰণে। আৰু আজিৰ দিনত মই আমাৰ বিটিআৰ অঞ্চলৰ ৰাইজক অনুৰোধ ৰাখিছোঁ, বিটিআৰ অঞ্চলে আমাৰ ৰাইজে বিভিন্ন জাতি জনগোষ্ঠী ৰাইজে বিচাৰিছিল একদিন শান্তি, আৰু ৰাইজে বিচৰাৰ কাৰণে আজি বিটিআৰ অঞ্চল শান্তি প্ৰতিষ্ঠা হ'ল। এই শান্তি প্ৰতিষ্ঠা অটুট ৰখাৰ কাৰণে সকলো বিভিন্ন জাতি জনগোষ্ঠী বিভিন্ন ধৰ্মাৱলম্বী ৰাইজে যাতে অটুট ৰাখে আৰু অটুট ৰখাৰ কাৰণে দায়িত্ব লৈ কাম কৰে, সেইখিনি মই আজি গণৰাজ্য দিৱসত আমাৰ বিটিআৰ অঞ্চলত ৰাইজক অনুৰোধ ৰাখিছোঁ। আৰু আমাৰ বিটিআৰ অঞ্চলত বিভিন্ন জাতি জনগোষ্ঠী আছে, বিভিন্ন ধৰ্মাৱলম্বী আছে। এই বিভিন্ন জাতি জনগোষ্ঠী বিভিন্ন ধৰ্মাৱলম্বী আমি একেলগত মিলি ভাতৃত্ববোধ ৰক্ষা কৰি সমন্বয়ভাৱে জীয়াই থাকোঁ। মই ভাবোঁ যেতিয়া আমি আমাৰ ঈশ্বৰে জন্ম দিয়া এই সমাজখন, ঈশ্বৰে জন্ম দিয়া এই দেশখন আমি মিলি গঢ়ি তুলিব পাৰিম। সেইকাৰণে বিভিন্ন জাতি জনগোষ্ঠীক মই অনুৰোধ ৰাখিছোঁ, বিটিআৰ অঞ্চলত কেতিয়াবা শান্তি অশান্তি এটা সমন্বয় বিনষ্ট হ'ব বিচাৰে, মই অনুৰোধ ৰাখিছোঁ আৰু হাত ধৰি মই বিনম্ৰ অনুৰোধ ৰাখিছোঁ, বিটিআৰ অঞ্চলত বিভিন্ন জাতি জনগোষ্ঠী বিভিন্ন ধৰ্মাৱলম্বী ৰাইজক আমি এটা ঈশ্বৰৰ মই বড়ো হ'ব পাৰে। যেতিয়া জন্ম হৈছিলোঁ মই একে কান্দিছিলোঁ, আপোনালোকে কোনোবা অসমীয়া, গোৰ্খা, বাঙালী বিভিন্ন জাতি জনগোষ্ঠী যেতিয়া মাকৰ পৰা জন্ম হয় তেতিয়া আমি একে আৱাজে কান্দে। কিন্তু মই একে আৱাজে কান্দিছিলোঁ, গোৰ্খা মাকৰ পৰা জন্ম হোৱা পুত্ৰ একে কান্দে, বঙালী গৰ্ভৰ পৰা জন্ম হোৱা পুত্ৰ একে কান্দে, আৰু অসমীয়া গৰ্ভৰ পৰা জন্ম হোৱা পুত্ৰ একে কান্দে। মই বড়ো গৰ্ভৰ পৰা জন্ম হৈছিলোঁ, ময়ো একে কান্দিছিলোঁ, মোৰ মাকটো বড়ো আছিলে, ইয়াৰ কাৰণে মই বড়ো হৈ গ'ল। তো আপোনালোকে অসমীয়া গৰ্ভৰ পৰা জন্ম হৈছিল একে কান্দিছিলে, কিন্তু অসমীয়া মাকে অসমীয়া ক'লে ইয়াৰ পিছত অসমীয়া হৈ গ'ল। তো এটাই প্ৰমাণিত আমি এটাই ঈশ্বৰ, তো এটাই ঈশ্বৰ ল'ৰা হিচাপে আমি এই ভাৰতবৰ্ষখন স্বাধীন ভাৰতখন আমি এই শ্বহীদসকলৰ একেলগে সপোনটো আমি বাস্তৱত ৰূপায়ণ কৰিব লাগিব। আৰু বাস্তৱত ৰূপায়ণ কৰিব লাগিলে আমি বিভিন্ন জাতি জনগোষ্ঠী মিলি ভাতৃত্ববোধ ৰখাৰ সমন্বয় আমি জীয়াই থাকিব লাগিব। তো আহক আমি অসমখন আমি শক্তিশালী কৰাৰ কাৰণে আগবাঢ়োঁ। আমি আহক বিভিন্ন জাতি জনগোষ্ঠীৰ লগ হৈ আমি ভাৰতবৰ্ষক শক্তিশালী কৰাৰ কাৰণে আগবাঢ়োঁ। আৰু আমি এই বিটিআৰ অঞ্চলখন আমি বিটিআৰখন বিভিন্ন জাতি জনগোষ্ঠী মিলি আমি আগবাঢ়িৰ কাৰণে আমি হাতত লওঁ। এইখিনি অনুৰোধ ৰাখি আজি গণৰাজ্য দিৱসত সকলো বিটিআৰ অঞ্চল অসম অঞ্চলৰ ৰাইজক শুভেচ্ছা দিছোঁ। ধন্যবাদ।